কি হ'ব যদি 1 কেজি নিমখ একেবাৰতে খোৱা হয়? পীৰা নাম আছে, সঁচাকৈ মানুহ খায় নেকি? অন্ধ লোকে কিয় ক'লা চশমা পিন্ধে? মোবাইল ফোনৰ কোম্পানীয়ে চাৰ্জিং কেবল কিয় ছুটি কৰি দিয়ে? ভিডিঅ'টো বহুত এক্সাইটিং হ'বলৈ গৈ আছে, গতিকে একেবাৰে শেষলৈকে চাই থাকক। নম্বৰ 10, গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ তথ্য অনুসৰি হনী বেডগাৰ পৃথিৱীৰ আটাইতকৈ নিৰ্ভীক জীৱ বুলি গণ্য কৰা হয়, যিয়ে নিজতকৈ ডাঙৰ আৰু বিপদজনক কোনো জীৱৰ লগত যুঁজিবলৈ ভয় নকৰে, আনকি সিংহ হায়েনাৰ লগতো যুঁজিবলৈ ভয় নকৰে। নম্বৰ 9, জাপানত সকলো মানুহৰ হাতত নিজাকৈ এটা ষ্টাম্প থাকে, যিবোৰ তেওঁলোকে চহী কৰা ঠাইত ব্যৱহাৰ কৰে। জাপানত ইয়াক শংকু বুলি কোৱা হয়, আৰু আমাৰ ভাৰতৰ বহুতে আজিও নিজৰ হাতৰ চহী মাৰিব নাজানে। গতিকে এনেকুৱা আমাৰ ভাৰতত হ'লে কেনে হ'ব জনাবচোন। নম্বৰ 8, হলিউডৰ চিনেমাত প্ৰায় দেখা যায় যে পিৰানা মাছে মানুহ খায় আৰু ই অতি বিপদজনক মাছ, কিন্তু এইটো সঁচা নহয়। ব্ৰিটেইনৰ এটা গৱেষণাৰ মতে পিৰানা মূলত এনেকুৱা এবিধ মাছ যিয়ে গছ-গছনি আৰু পোক পৰুৱাহে খায়, মানুহক নহয়। নম্বৰ 7, কেলিফৰ্ণিয়াৰ এগৰাকী মহিলাই বজাৰৰ পৰা এজোপা ধুনীয়া গছ কিনি সেই গছজোপা বেলকনিত ৰাখি একেৰাহে 2 বছৰ ধৰি গছজোপাত নিতৌ পানী দি থাকিল। 2 বছৰ ধৰি গছজোপাৰ বিশেষ যত্ন লোৱাৰ পিছত এই মহিলাগৰাকীয়ে গম পালে যে 2 বছৰ ধৰি মৰমেৰে যি গছজোপাত তাই পানী দিছিল, সেই গছজোপা প্ৰকৃততে প্লাষ্টিকৰহে আছিল। নম্বৰ 6, 2010 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত 3টা ডকাইতে এগৰাকী মহিলাৰ ঘৰত চুৰি কৰিবলৈ সোমাইছিল। তেওঁলোকে তাত অতি নিৰাপদে ৰখা পাউডাৰ পাইছিল। ডকাইত কেইজনে সেয়া ড্ৰাগছ বুলি ভাবিছিল, গতিকে বাকী বস্তুবোৰৰ বাহিৰে সকলো পাউডাৰ লগত লৈ গৈছিল, আৰু ডকাইত কেইজনে সেয়া এজন ড্ৰাগছ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল, যদিও আৰক্ষীৰ হাতত ধৰা পৰে, আৰু তেওঁলোকে গম পালে যে তেওঁলোকে ড্ৰাগছ বুলি বিবেচনা কৰা পাউডাৰখিনি প্ৰকৃততে মহিলাগৰাকীৰ স্বামী আৰু 2টা পোহনীয়া কুকুৰ জ্বলোৱাৰ ছাইহে আছিল। নম্বৰ 5, অন্ধ লোকে ক'লা চশমা পিন্ধে কিয় জানেনে? কাৰণ অন্ধ লোকৰ চকু পোহৰৰ সন্মুখত অতি সংবেদনশীল, গতিকে যেতিয়া তেওঁলোকে বাহিৰলৈ ওলাই যায় আৰু তেওঁলোকৰ চকুত পোহৰ পৰে, তেতিয়া তেওঁলোকৰ চকু জ্বলা পোৰা কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে অন্ধ লোকে ক'লা চশমা পিন্ধে। নম্বৰ 4, চাৰ্জ হৈ থকাৰ সময়ত মোবাইল ব্যৱহাৰ কৰিলে মোবাইলৰ বেটাৰী সোনকালে নষ্ট হয়। এই কাৰণে মোবাইল কোম্পানীয়ে চাৰ্জিং কেবলৰ দৈৰ্ঘ্য আকাৰত ছুটি কৰি ৰাখে। নম্বৰ 3, প্ৰাচীন কালত নিমখৰ দাম ইমানেই বেছি আছিল যে ইয়াক বগা সোণ বুলি কোৱা হৈছিল। সেই সময়ত 5 পৰা 6 গ্ৰামহে নিমখ প্ৰতিদিনে উৎপাদন কৰিব পৰা হৈছিল, আৰু বৰ্তমান প্ৰতিদিনে 90 পৰা 100 টন নিমখ উৎপাদন কৰা হয়। নম্বৰ 2, চৰকাৰে কৰ কিয় লয় জানেনে? নিয়োগ কাৰ্যসূচীকে ধৰি বিভিন্ন কল্যাণমূলক আঁচনি চলোৱাৰ বাবে চৰকাৰে কৰ ব্যৱহাৰ কৰে। বিভিন্ন বিভাগত লাখ লাখ কৰ্মচাৰী থকাৰ বাবে প্ৰশাসনিক খৰচ চৰকাৰে বহন কৰিব লগা হৈছে, যাৰ বাবে চৰকাৰে জনসাধাৰণৰ পৰা কৰ সংগ্ৰহ কৰে। নম্বৰ 1, যদি 1 কেজি নিমখ একেবাৰতে খায় কি হ'ব? ই আপোনাক নিশ্চিতভাৱে হত্যা কৰিব। যদি আপুনি সঁচাকৈয়ে সোনকালে চিকিৎসকৰ সহায় পায়, তেন্তে তেওঁলোকে হয়তো আপোনাক বচাব পাৰিব। ভাৰতৰ এজন ব্যক্তিয়ে আচলতে এই কাম কৰিছিল। তেওঁ চৰকাৰী স্কুলৰ শিক্ষক আছিল আৰু একেবাৰতে 500 গ্ৰাম নিমখ খাইছিল। তেওঁ এজন বন্ধুৰ লগত বাজি লগাই এনে কৰিছিল, আৰু 1 ঘণ্টাৰ ভিতৰত তেওঁৰ মৃত্যু হয়। তেওঁ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছে যে তৎক্ষণাত বৃক্কৰ বিফল হোৱাৰ পিছত অন্যান্য গুৰুত্বপূৰ্ণ কাৰ্যসমূহ বিকল হৈ পৰে, যাৰ ফলস্বৰূপে ব্যক্তিজনৰ মৃত্যু হয়।